জনক খবৰ সমগ্ৰ অসম ৰক্তাক্ত কৰাৰ ভাবুকি আৰু এই ভাবুকি প্ৰদান কৰিছে ISISৰ লগতে অল কায়দাই অসমত ভয়ংকৰ কুটাঘাতমূলক কাৰ্যকলাপ সংগঠিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছে ISISৰ লগতে অল কায়দা নামৰ সন্ত্ৰাসবাদী সংগঠনে অসমৰ মুছলমানৰ ওপৰত অত্যাচাৰ হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ISISৰ লগতে অল কায়দাই আৰু অসমৰ মুছলমানৰ ওপৰত অত্যাচাৰ হোৱাৰ অভিযোগেৰে সমগ্ৰ অসম ৰক্তাক্ত কৰাৰ ভাবুকি প্ৰদান কৰিছে যাৰ ফলত এতিয়া ৰাজ্যৰ গৃহ বিভাগত লাগিছে হাহাকাৰ আৰু ৰাজ্যজুৰি ৰেড এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে আৰু আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ সমগ্ৰ অসমক ৰক্তাক্ত কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে যাৰ ফলত ৰাজ্যজুৰি ৰেড এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে অসমত মুছলমানৰ ওপৰত অত্যাচাৰ হোৱাৰ অভিযোগ ISISৰ লগতে অল কায়দাৰ গৰুখুটি কাণ্ডক লৈ বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ পাক সন্ত্ৰাসবাদী সংগঠনৰ অসমত ভয়ানক কুটাঘাতৰ ব্লুপ্ৰিণ্ট ৰচিছে ISIS আৰু অল কায়দা নামৰ সংগঠন দুটাই জনসমাগম হোৱা অঞ্চল বাছআস্থান ৰেলৱে ষ্টেচনকে ধৰি বহু অঞ্চলত কুটাঘাতৰ আশংকা আৰু এটা ভিডিঅ' যোগে অসম ৰক্তাক্ত কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে ইতিমধ্যে অসম আৰক্ষীৰ হাতত পৰিছে ইছলামিক সংগঠনৰ নেতৃত্বই প্ৰদান কৰা এখন পত্ৰ আৰু ইয়াৰ পিছতে হাহাকাৰ লাগিছে ৰাজ্যৰ গৃহ বিভাগত যেহেতু জনসমাগম হোৱা অঞ্চল বাছআস্থান ৰেলৱে ষ্টেচনকে ধৰি বহু অঞ্চলত কুটাঘাতৰ আশংকা কৰা হৈছে যেহেতু বাছআস্থান ধৰ্মীয় অনুষ্ঠান জনসমাগম থকা অঞ্চলত ধাৰাবাহিক বোমা বিস্ফোৰণৰ পৰিকল্পনা আৰু সেয়েহে ৰেড এলাৰ্ট জাৰি কৰিছে অসম আৰক্ষীয়ে আৰু আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ সমগ্ৰ অসম ৰক্তাক্ত কৰাৰ ভাবুকি আৰু এই ভাবুকি প্ৰদান কৰিছে ISISৰ লগতে অল কায়দাই অসমত ভয়ংকৰ কুটাঘাতমূলক কাৰ্যকলাপ সংগঠিত কৰাৰ ব্লুপ্ৰিণ্ট ৰচিছে ISISৰ লগতে অল কায়দা নামৰ সন্ত্ৰাসবাদী সংগঠনে